वेलकाम बैक टू माई चेनेल अजय दास ब्लग। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ গাঁৱৰে আমাৰ অঞ্চলৰে যিখন মহাবিদ্যালয় হাতীচুং মহাবিদ্যালয় এষ্টাব্লিছ হৈছিলে। মই আপোনালোকক সকলোখিনি দেখাই আছোঁ আৰু নতুনকৈ বনাই আছে। আগৰ যিখন কলেজ আছিলে তাৰ লগত এতিয়া আকৌ মানে BSc আৰু BCom মানে MAও আহি গৈছে। গতিকে আপোনালোকক দেখাওঁ, কলেজখন চাওক। মানে এইখনেই হৈছে হাতীচুং মহাবিদ্যালয়, যি আমাৰ অঞ্চলৰ মহাবিদ্যালয়। বিদ্যালয়খন স্থাপিত হৈছিল 1988 মানে 1988 চনতে। আৰু বিদ্যালয়খন এতিয়া বৰ্তমান বনাই আছে। বলক অলপ ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। এইখন হ'ল আগৰ মহাবিদ্যালয়। এতিয়া ভিতৰৰখিনি চাওক। ভিতৰৰখিনি মানে কি নতুনকৈ বনাই আছে, ডিজিটেল ক্লাছৰুম সকলোখিনি। কিয়নো ইয়াত এতিয়া আগতে অনলি আছিল আৰ্টছৰ, এতিয়া ইয়াত BScও আহিছে, BCom আহিছে, MA আহিছে। গতিকে কলেজ ডাঙৰ কৰিছে। এতিয়া নতুন নতুন বিল্ডিং বনাই আছে বহুতো। আপোনালোকক অলপ চলপ দেখাইছোঁ। এতিয়া মানে বন্ধ আছিলে গতিকে সকলোখিনি দেখাব নোৱাৰিম চাগে। যিখিনি পাৰোঁ দেখাইছোঁ। সেয়া ওপৰৰ 3rd ফ্ল'ৰ মানে নতুনকৈ বনাইছে। আৰু ওপৰৰ পৰা চাওক কি এটা সুন্দৰ পৰিৱেশ। আৰু এই মহাবিদ্যালয়খনৰ এটাই ভাল লগা সকলোখিনিতকৈ, কিয়নো কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ নহয়। মানে কোনো ধৰণৰ গাড়ী মটৰৰ আৱাজ নাহে। এনেকুৱা এখন জেগাত আছে মানে ইমান ভাল লগা। আৰু গৰমৰ দিনতো মানে গৰমটো অনুভৱ নহয়, বহুত ভাল লাগে। সকলোফালে সেউজীয়া বা মানে গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিৱেশত আছে কলেজখন। আৰু কলেজখনৰ সকলোখিনি দেখাই আছোঁ। মানে কি হয়, এতিয়া পূজাৰ বন্ধ আছে, কিন্তু বন্ধ আছে যদিও অফিচটো খোলা দিছে। কিয়নো যিখিনি 4th চেমৰ এক্সাম হৈ গৈছিলে পেপাৰ ছাবমিট হৈ আছে। গতিকে এয়া পেপাৰ ছাবমিটৰ কাৰণে ষ্টুডেণ্ট আহি আছে। অনলি অফিচটোহে খুলি দিছে। বাৰু যিমানখিনি পাৰোঁ দেখাই। আৰু এইটো চাওক ওপৰৰ পৰা কি এটা সুন্দৰ ভিউ আহিছে। ভিউ মানে কি, এয়া বিল্ডিং বনাই আছে আৰু বনাব। কিয়নো আপোনাৰ এতিয়া বহুত আগতে আছিল অকল আৰ্টছ, এতিয়া সকলোখিনি অহাৰ বাবে মানে কলেজখন বনাই আছে। ষ্টুডেণ্টো বহুত আছে এতিয়াও বৰ্তমান, আৰ্টছৰ যদিও। আৰু এইখিনি চাওক। আৰু সেই বগাকৈ যে দেখিছে সেইটো হৈছে গাৰ্লছ হোষ্টেল। মই আপোনালোকক দেখাই দিছোঁ, ৰ'ব অলপ জুম কৰি। মানে চাওক কি মানে শান্ত পৰিৱেশ এটাত মহাবিদ্যালয়খন, বহুত ভাল লগা। মানে ক'বলৈ গ'লে বহুত ভাল লগা। চাওক এইখন মানে গাৰ্লছ হোষ্টেল বনাই আছে। মানে এতিয়া ওপৰৰ পৰা নামি আহিছোঁ তললৈ। বহুত সময় থাকিলোঁ ওপৰত, আৰু এতিয়া তলত গৈ আৰু কি পাওঁ দেখাওঁ আপোনালোকক। মানে অফিচটো খোলা দিয়া হ'লে ভাল আছিলে, মানে সকলোখিনি দেখাব পাৰিলোঁ হ'লে। ক্লাছৰুম বনাই আছে, হোৱা নাইগৈ আৰু হ'ব। কাম এতিয়াও বহুত বাকী আছে। মোৰ লগৰটো আহিছিল, সি বহি ছাবমিট কৰিলে। ছাবমিট কৰি এতিয়া যাওঁগৈ আৰু ফ্ৰণ্টৰখিনি দেখাই দিওঁ এবাৰ। এইখিনি এতিয়া বনাই আছে, এইখিনিত এতিয়াও কমপ্লিট হোৱা নাই। কেইবাটাও বিল্ডিং বনাই আছে একেলগে। আৰু এইডোখৰতে লাইব্ৰেৰী এটা আছে, দেখাই আছোঁ বলক। আৰু এইটো এই ওপৰলৈ উঠি যোৱা চিৰি, আমি বেলেগ ছাইডেদি গ'লোঁ। আৰু এইটোৱে হৈছে লাইব্ৰেৰী। লাইব্ৰেৰীটো বহুত ভাল মানে কি, লাইব্ৰেৰীটো সকলো ভালেই থাকে। আৰু এতিয়া যাওঁগৈ আৰু। এইটোৱে আছিলে এটা সৰুকৈ আমাৰ নিজৰ অঞ্চলৰে এখন মহাবিদ্যালয়ৰ মানে ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যেতিয়া কলেজ ভালকৈ খুলি দিব আৰু ভালকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম।